নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা কিছুমান পোষ্ট আহিছে আৰু ইয়াৰ পদসমূহ অসমতে মুকলি হৈছে। আপোনালোকৰ যদি HS পাছ হয় তেতিয়াহ'লে আপোনালোকে কিছুমান পোষ্টত ইয়াতে এপ্লাই কৰিব পাৰিব। তো বলক গোটেই নটিফিকেশ্যনটো কি আছে চাই লওঁ। তাৰ আগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব যাতে আগন্তুক ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে সবৰ প্ৰথমতে পাই থাকে। চ' এইটো দিয়া আছে আমাৰ অফিচিয়েল নটিফিকেশ্যন, য'ত আমি এইবাৰ প্ৰায় 200+ এবাৰ আমি ভেকেঞ্চি দেখিবলৈ পাইছোঁ। চ' ইয়াতে বিভিন্ন ধৰণৰ পোষ্ট আছে। তো ইয়াৰ ওপৰত আপোনালোকৰ যোনখিনি কোৱালিফিকেশ্যন হয়, চেলাৰী হয়, গোটেইখিনি দি দিয়া হৈছে। তো বলক আমি ইয়াতে কোনকেইটা পোষ্টত আমি নৰ্মেলি, আপুনি যদি নৰ্মেল গ্ৰেজুৱেশ্যন কৰি ৰাখিছে বা HS কৰি ৰাখিছে এপ্লাই কৰিব পাৰিব, সেই কেইটা পোষ্টৰ বিষয়ে অলপ ডিছকাশ্যন কৰি লওঁ। তো ওপৰত যিমানবিলাক পোষ্ট আছে গোটেইকেইটাতে আপোনাৰ এক্সপিৰিয়েঞ্চ দৰকাৰ, কিন্তু আপোনাক চাগে এইটো যোনটো ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ আছে এইটো পোষ্টত আপোনালোকৰ কোনো তেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চৰ কথা কোৱা নাই। ইয়াতে কেৱল আপোনালোকে MBA বা পোষ্ট গ্ৰেজুৱেট বা ডিপ্ল'মা ইন মেনেজমেণ্ট বা ৰুৰেল মেনেজমেণ্ট সেইখিনি আপোনালোকৰ থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু আপোনালোকৰ এজটো দি দিছে তেনেকৈ 43 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। টোটেল নাম্বাৰ অফ পোষ্ট যদি কওঁ আমি 7টা আছে, আৰু চেলাৰী আপোনালোকৰ 24,000 পাৰ মান্থ দিয়া হ'ব। ঠিক আছে, তেনেকৈ ইয়াতে বহুত কেইটা পোষ্ট আছে য'ত আপোনালোকৰ মাষ্টাৰ্ছ ইন ছ'চিয়েল ৱৰ্কছত থাকিলে কিন্তু আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে মাষ্টাৰ্ছ ইন ছ'চিয়েল বা বেচেলৰ ইন ছ'চিয়েল ৱৰ্কৰ পোষ্ট আমি ইয়াতে বহুত কেইটাই দেখিবলৈ পোৱা গৈছোঁ, যাৰ বাবে পোষ্টটো আছে প্ৰায় 2-3টাকৈ তেনেকৈ গোটেই ক্ষেত্ৰতে আছে, আৰু আপোনালোকে সেইখিনি থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু চেলাৰীখিনিও যথেষ্ট 24,000 ইয়াতে দেখাই পাইছে, 24,000, 24,000 এণ্ড 16,500 তেনেকুৱাকৈ দি দিছে। তো ইয়াৰ পিছত কিছুমান বেচেলৰ ডিগ্ৰী আৰু নৰ্মেল বেচেলৰ ডিগ্ৰীৰো পোষ্ট আছে, সেইখিনিও এতিয়া আমি চাই লওঁ কি আছে, কি লাগিব দৰকাৰ। ইয়াতে 15 নম্বৰ পোষ্ট যোনটো আপোনালোকে দেখা পাইছে ব্লক প্ৰগ্ৰামিং মেনেজাৰ, সেইটো পোষ্টৰ কাৰণে কোনো ধৰণৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ জাষ্ট 3 ইয়াৰ্ছ হ'লে হ'ল, আৰু আপোনালোকৰ MBA বা PGDBM মানে পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন মেনেজমেণ্ট সেইখিনি থাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। চেলাৰী 20,000 আপোনালোকৰ ফিক্স তেনেকৈ দি দিছে। আৰু কিছুমান ইয়াতে চাওক, ফাইনেন্স কাম লজিষ্টিক কনচাল্টেণ্ট, ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন MCOM থাকিলেও কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব। চেলাৰীও যথেষ্ট ভাল, 24,000লৈকে আপোনালোকক দি দিয়া হৈছে। ইয়াৰ পিছত যদি আমি ইয়াতে চাওঁ, তেনেকুৱা বহুতকেইটা আমাৰ তেনেকুৱা পোষ্ট আছে য'ত আপোনালোকৰ নৰ্মেল বেচেলৰ ডিগ্ৰী থাকিলে আপোনালোকে এপ্লাই কৰিব ইয়াতে পাৰিব। ইয়াতে চাওক দুটা পোষ্ট দি দিছে, এটা দিছে একাউণ্ট NTEP, এইটো পোষ্টত আপোনালোকৰ চাওক খালি গ্ৰেজুৱেশ্যন ইন কমাৰ্চ হ'লে আপোনালোকে কি কৰিব পাৰিব, ইয়াতে এপ্লাই কৰিব পাৰিব, আৰু 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ আপোনাৰ, অৰ্থাৎ একাউণ্টেণ্টৰ ফিল্ডত 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ যিকোনো থাকিলে হ'ল, প্ৰাইভেট বা চৰকাৰী য'তে কৰিছে আপোনালোকে থাকিলে হ'ল, আৰু আপোনালোকৰ MS অফিচ আৰু টেলি ভালকৈ জানিব লাগিব। তেনেকৈ আপোনালোকে TV, HV, NTEP সেইখিনি যদি আপোনালোকে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকৰ চাওক গ্ৰেজুৱেশ্যন ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউশ্যন, জাষ্ট আপোনালোকৰ এটা গ্ৰেজুৱেশ্যন থাকিলে আপোনালোকৰ ইয়াতে এপ্লাই কৰিব পাৰিব। তেনেকুৱা আৰু কোনো ধৰণৰ ইয়াতে দি দিয়া নাই এক্সপিৰিয়েঞ্চৰ কথা। আপোনাৰ যোনটো TV, HV পোষ্ট আছে ইয়াতে টোটেল চাওক 12টা পোষ্ট আছে আপোনাৰ একাউণ্টেণ্টতো, আৰু TV, HVটো আপোনালোকৰ তেনেকৈ 12টা পোষ্ট আছে, আৰু আপোনালোকৰ চেলাৰী 15,000কৈ ফিক্স কৰি দিয়া হৈছে। ঠিক আছে, ভিডিঅ'টো লাইক কৰি দিব যদি চাই ভাল পাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পিছত আৰু কিছুমান পোষ্ট আছে সেইখিনিও এতিয়া চাই লওঁ। ইয়াতে যোনটো আপোনালোকে 27 নম্বৰ পোষ্টটো দেখা পাইছে ছিনিয়ৰ ট্ৰিটমেণ্ট ছুপাৰভাইজাৰ, সেইটোৰ কাৰণে চাওক আপোনালোকৰ বেচেলৰ ডিগ্ৰী ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউশ্যন, আপোনালোকৰ জাষ্ট এটা বেচেলৰ ডিগ্ৰী থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। এণ্ড পাৰ্মানেণ্ট 2 হুইলাৰ ড্ৰাইভিং লাইচেঞ্চ শুড বি এবল টু ড্ৰাইভ 2 হুইলাৰ, আপোনালোকে মানে 2চকীয়া বস্তু বাহন চলাব পাৰিব হ'ব লাগিব। টোটেল 6টা পোষ্ট আছে, তেনেকৈ আপোনাৰ চেলাৰীও 15,000 ইয়াতে দি দিয়া হৈছে। আৰু কিছুমান পোষ্ট আছে সেইখিনিও ডিছকাছ কৰি ল'ব বলক। ইয়াতে চাওক যোনটো আপোনালোকৰ 33 নম্বৰ পোষ্ট আছে কেছ ৰেজিষ্ট্ৰি এছিষ্টেণ্ট, ইয়াতে চাওক আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী উইথ এ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইন মেণ্টেল হেল্থ এৱেৰনেছ এক্টিভিটিছ। তো আপোনালোকে হায়াৰ ছেকেণ্ডেৰী কৰি যদি 1 year আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে মেণ্টেল হেল্থ এৱেৰনেছত, আপোনালোকে যদি কিবা তেনেকুৱা যদি কাম কৰিছে আপোনালোকে NGOছৰ বাবে বা কিহৰ কাৰণে, তো আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। টোটেল 15টা তেনেকুৱা পোষ্ট আছে, আৰু আপোনালোকৰ চেলাৰী 11,760 ৰুপিজ দি দিয়া হৈছে।
আৰু আপোনালোকৰ ICU টেকনিচিয়ানো তেনেকৈ আছে 10+2 আপোনালোকৰ ছায়েন্সৰ হ'ব লাগিব আৰু ICU টেকন'লজিত আপোনালোকতো জানিব লাগিব বা আপোনালোকে BSc এটা চাওক BSc ডিপ্ল'মা ইন ক্ৰিটিকেল কেয়াৰ টেকন'লজি ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউশ্যন তো ইয়াতে ভালেকেইটা 33টা পোষ্ট আছে চেলাৰিও 20,000 আপোনালোকৰ ফিক্স কৰি দিয়া হৈছে তেনেকৈ আপোনালোকৰ OT টেকনিচিয়ানো তেনেকুৱা আপোনালোকে 10+2 ছায়েন্স ষ্ট্ৰীম আৰু ডিপ্ল'মা ইন OT টেকনিচিয়ান কোৰ্চ ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউশ্যনৰ পৰা কৰা হ'ব লাগিব ঠিক আছে ইয়াৰ বাবে যোনটো আপোনালোকৰ এপ্লাইৰ যোনটো লাষ্ট ডেট দিয়া হৈছে সেইটো আপোনালোকৰ কিন্তু বহুত শ্বৰ্ট পিৰিয়ডত আপোনালোকৰ এপ্লাইৰ লাষ্ট ডেট দি দিয়া হৈছে 25/3/2024 মানে আজি আপোনালোকৰ যদি 20 তাৰিখ হয় 20 মাৰ্চ হয় সো আপোনালোকৰ হাতত জাষ্ট 5 ডেজে আছে আপোনালোকে তাতে গৈ এপ্লাই কৰিব ফটাফট এপ্লাই কৰি ল'ব লাগিব এই 5 দিনৰ মাজতে আপোনালোকৰ চাওঁতে আপোনালোকৰ এপ্লিকেশ্যন মানে আপোনালোকৰ ইণ্টাৰভিউ কল লেটাৰ যোনটো দিয়া হ'ব তাৰ কাৰণে আপোনালোকৰ কোনো TA ট্ৰেভেল এলাউন্সেছ আৰু DNS এলাউন্সেছ আপোনালোকক তেনেকৈ দিয়া নহয় আপোনালোকৰ মোষ্ট প্ৰবাবলি তেনেকুৱা কোনো ৰিটেন এক্সাম নহ'ব পাৰে জাষ্ট আপোনালোকৰ ইণ্টাৰভিউ থ্ৰুতে আপোনালোকৰ সিলেকশ্যন হ'ব পাৰে ইয়াতে আৰু আপোনালোকৰ যোনটো এজ আছে সেইটো 5 জানুৱাৰী 2024ত আপোনালোকৰ ক্যালকুলেট কৰা হ'ব মনত ৰাখিব এই পোষ্ট কেইটা কিন্তু আপোনালোকৰ কন্ট্ৰাকচুৱেল পোষ্ট হয় কোনো ধৰণৰ পাৰ্মানেন্ট পোষ্ট নহয় কন্ট্ৰাকচুৱেল পোষ্ট কেইটা সো আপোনালোকে এপ্লাই কৰোঁতে অলপ চাই চিতি ল'ব যে কেনেকৈ এপ্লাই কৰিব লাগিব ইয়াৰ অফিচিয়েল ৱেবছাইটটোৰ এইটো আপোনালোকে দেখা পাইছে তো ইয়াতে আহি আপোনালোকে ফাৰ্ষ্টত ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে সেইটো আপোনালোকে ইয়াতে সিলেক্ট কৰি যেনেকৈ আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে সেইখিনি আপোনালোকে ইয়াতে সিলেক্ট কৰি আপোনালোকৰ ফাৰ্ষ্টত ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে এপ্লাই কৰিব ইয়াতে লাগিব ইয়াৰ অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো মই দি দিম আপোনালোকে তাৰ পৰা গৈ এপ্লাই কৰি ল'ব আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকক থেংক ইউ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব যাতে আগন্তুক ভিডিঅ'বিলাকৰ আপোনালোকে নটিফিকেশ্যন অতি সোনকালে পাই থাকে ধন্যবাদ